मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरियाय संख्यालघु राइजर समस्या समाधान करार क्षेत्र एटा बिग जिरोत परिणत होइছে। मुख्यमंत्री डांगरियाय जेतियार पराई दायित्व लाभ करिছে मुख्यमंत्रीर आसनत बहिছে तेतियार पराई एकमात्र অসমত বসবাস কৰি থকা সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি পেলাই তেখেতে উচ্ছেদ কৰি আছে। আজি দিনে নিশে উচ্ছেদ কৰাৰ মূল কাণ্ডাৰী আৰু টাৰ্গেট ইয়াৰ মূল বিষয়বস্তুটো হৈছে একমাত্ৰ সংখ্যালঘুক টাৰ্গেট কৰাৰ বাহিৰে আন একো নহয়। আজি অসমৰ সংখ্যালঘু যথেষ্ট আৱেগিক মানুহ, শান্তিৰে জীয়াই থাকিব খোজে আৰু জীয়াই থকাৰ অধিকাৰটো এইটো এটা অধিকাৰ। Constitution has imposed upon every citizen of India right to life. যেই থকাৰ অধিকাৰ দিছে, যিখিনি কনষ্টিটিউচনাল সেফগাৰ্ড আছে, যিখিনি ৰাইটছ এণ্ড প্ৰিভিলেজ আছে, সেইখিনিৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নাই। কিন্তু আপুনি যিটো মানে ডিসক্ৰিপশ্যনাৰী এণ্ড আৰ্বিট্ৰেৰী ৰোল প্লে কৰি আছে, এইটো কিন্তু অসমৰ ইতিহাসত মানে চিৰদিন এটা কলা অধ্যায় হিচাপে লিখা থাকিব। অসমত যথেষ্ট শক্তিশালী প্রতাপী মুখ্যমন্ত্রী আছিলে, কিন্তু সময়ৰ হতত আজি তেখেতসকল আজি ক্ষমতাহীন। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া, আপুনি অসমত সংখ্যালঘু মানুহখিনিক যি ধৰণে টাৰ্গেট কৰি পেলাই ইভিকশ্যন কৰি আছে আৰু ইভিকশ্যন কৰাৰ ফলত সেই পৰিয়ালকেইটাই যে চকুপানী দি আছে, সেই চকুপানীত নিগৰা প্ৰতিটো টোপাল পানীৰ কিন্তু অভিশাপ আপোনাৰ ওপৰত লাগিব। আৰু সেইদিনাখন আপোনাৰ অভিশাপ যিদিনা সংখ্যালঘুৰ অভিশাপ যিদিনা আপোনাৰ গাত লাগিব, সেইদিনা কিন্তু ভগৱানেও আপোনাৰ ওপৰত কিন্তু এটা বেয়া চকুৰে মানে নজৰ দিব। সেইকাৰণে কৈছোঁ, সাংবিধানিক অধিকাৰ অসমখনত যি মানুহখিনি শান্তিপ্ৰিয়ভাৱে জীয়াই থাকিব খোজে, অসমখন এখন শান্তিপ্ৰিয় দেশ বুলি আমি জানো আৰু শান্তিৰে বসবাস কৰি আছোঁ। এইখন দেশ শংকৰ আৰু আজানৰ পবিত্ৰ মিলনভূমি। ইয়াত বাৰে বৰণীয়া ঐতিহ্য, কলা কৃষ্টি, সভ্যতা, সংস্কৃতিৰ মাজত সকলোৱে হাতে হাত মিলাই আমি জীয়াই আছোঁ। আজি জাতীয় ঐক্য আৰু সংহতিত বিনষ্ট কৰিছে এই ধৰণৰ ইভিকশ্যনে। ইলিগেল ইভিকশ্যন বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্ট ভাষাৰে দাবী জনাইছোঁ। অন্যথাই আগন্তুক দিনত গণতান্ত্ৰিকভাৱে যিহেতু আন্দোলন কৰাৰ আমাৰ যিহেতু অধিকাৰ আছে, অধিকাৰটোক আমি আমাৰ মানে মূল বিষয়বস্তু হিচাপে লৈ গণতান্ত্ৰিক অধিকাৰ আমি ৰাজপথত দিছপুৰত আমি অনিৰ্দিষ্টকালীনভাৱে প্ৰয়োজনত আমি বন্ধ ঘোষণা কৰাৰ কাৰণে বাধ্য হ'ম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এটা বিগ জিৰোত পৰিণত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াৰ পৰাই দায়িত্ব লাভ কৰিছে, মুখ্যমন্ত্ৰীৰ আসনত বহিছে তেতিয়াৰ পৰাই একমাত্ৰ অসমত বসবাস কৰি থকা সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি পেলাই তেখেতে উচ্ছেদ কৰি আছে। আজি দিনে নিশে উচ্ছেদ কৰাৰ মূল কাণ্ডাৰী আৰু টাৰ্গেট ইয়াৰ মূল বিষয়বস্তুটো হৈছে একমাত্ৰ সংখ্যালঘুক টাৰ্গেট কৰাৰ বাহিৰে আন একো নহয়। আজি অসমৰ সংখ্যালঘু যথেষ্ট আৱেগিক মানুহ, শান্তিৰে জীয়াই থাকিব খোজে আৰু জীয়াই থকাৰ অধিকাৰটো এইটো এটা অধিকাৰ। Constitution has imposed upon every citizen of India right to life. যেই থকাৰ অধিকাৰ দিছে, যিখিনি কনষ্টিটিউচনাল সেফগাৰ্ড আছে, যিখিনি ৰাইটছ এণ্ড প্ৰিভিলেজ আছে, সেইখিনিৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নাই। কিন্তু আপুনি যিটো মানে ডিসক্ৰিপশ্যনাৰী এণ্ড আৰ্বিট্ৰেৰী ৰোল প্লে কৰি আছে, এইটো কিন্তু অসমৰ ইতিহাসত মানে চিৰদিন এটা কলা অধ্যায় হিচাপে লিখা থাকিব। অসমত যথেষ্ট শক্তিশালী প্ৰতাপী মুখ্যমন্ত্ৰী আছিলে, কিন্তু সময়ৰ হতত আজি তেখেতসকল আজি ক্ষমতাহীন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অসমত সংখ্যালঘু মানুহখিনিক যি ধৰণে টাৰ্গেট কৰি পেলাই ইভিকশ্যন কৰি আছে আৰু ইভিকশ্যন কৰাৰ ফলত সেই পৰিয়ালকেইটাই যে চকুপানী দি আছে, সেই চকুপানীত নিগৰা প্ৰতিটো টোপাল পানীৰ কিন্তু অভিশাপ আপোনাৰ ওপৰত লাগিব। আৰু সেইদিনাখন আপোনাৰ অভিশাপ যিদিনা সংখ্যালঘুৰ অভিশাপ যিদিনা আপোনাৰ গাত লাগিব, সেইদিনা কিন্তু ভগৱানেও আপোনাৰ ওপৰত কিন্তু এটা বেয়া চকুৰে মানে নজৰ দিব। সেইকাৰণে কৈছোঁ, সাংবিধানিক অধিকাৰ অসমখনত যি মানুহখিনি শান্তিপ্ৰিয়ভাৱে জীয়াই থাকিব খোজে, অসমখন এখন শান্তিপ্ৰিয় দেশ বুলি আমি জানো আৰু শান্তিৰে বসবাস কৰি আছোঁ। এইখন দেশ শংকৰ আৰু আজানৰ পবিত্ৰ মিলনভূমি। ইয়াত
বাৰে বৰণীয়া ঐতিহ্য কলা কৃষ্টি সভ্যতা সংস্কৃতিৰ মাজত সকলোৱে হাতে হাত মিলাই আমি জীয়াই আছোঁ। আজি জাতীয় ঐক্য আৰু সংহতিত বিনষ্ট কৰিছে এই ধৰণৰ ইভিকশ্যনে, ইলিগেল ইভিকশ্যন বন্ধ